ধর্ম নিবিচাৰো আমি শংকৰদেৱ আজানবীৰ গুৰুজনা মাধৱদেৱ গুৰুজনা আমাৰ এই গুৰুজনাৰ আদৰ কৰে সেইখন অসম আমি বিচাৰো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু আৰু মুছলমানৰ অসম আমি নিবিচাৰো বিচাৰে নেকি আপোনালোকে আমি মানো কাৰণ মই মুছলমান যুৱক হিচাপে মই বিশ্বাস কৰোঁ যদি মই ভাল মানুহ হ'ব নোৱাৰো মই কেতিয়াও ভাল মুছলমান হ'ব নোৱাৰিম যদি কোনো হিন্দু ভাই ভাল মানুহ হ'ব নোৱাৰে তেতিয়া ভাল হিন্দু হ'ব এইটোৱেই স্পষ্ট গতিকে আমাৰ দাবী হৈছে প্ৰতিজন উচ্ছেদিত পৰিয়াল সংস্থাপিত হ'ব লাগিব পাট্টাৰ মাটিত যিসকলে আছে তেওঁলোকক কোনো ধৰণৰ উচ্ছেদ কৰিব নোৱাৰিব আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান আমি বিচাৰিছো আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰিছো লগতে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় সংখ্যালঘু ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষিত হ'ব লাগে বৰ্তমান কোৱা কয় নাই এইজন মুখ্যমন্ত্ৰীয়ে আমাৰ ৭,০০০ ছাত্ৰ ছাত্ৰীক আজি ৪ বছৰৰ পৰা উচ্ছেদ কৰি স্কুলৰ পৰা বঞ্চিত কৰিছে সব কিমান ভয়ানক কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যদি মুছলমানক আপুনি শিক্ষিত কৰিব বিচাৰে মাত্ৰ ১০জন উচ্ছেদিত ল'ৰা ছোৱালীক আপুনি পঢ়াই মানুহ কৰি দেখুৱাই দিয়ক যে আপুনি মিছলীয়া নহয় আপুনি যি কয় তাকেই কৰে আপুনি সংখ্যালঘু বিৰোধী নহয় আপুনি মুছলমান বিৰোধী নহয় এইটো কথা ধুবুৰীৰ মাটিত কৈ গৈছো যে তেওঁ একমাত্ৰ উদ্দেশ্য হৈছে অসমত অসমীয়া জাতি নাৰাখি হিন্দু মুছলমান ৰাখি ২৬ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে ২৬ৰ বৈতাৰণি পাৰ